নমস্কাৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা মিনি ব্লগলৈ। আগৰ দৰে আকৌ এটা নতুন মিনি ব্লগ লৈ আছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি দেখিছে ন কি কাম কৰি আছোঁ, মানে মই নকৰা কাম কৰি আছোঁ। জীৱনত কেতিয়াও বেৰ মুচি পোৱা নাই আৰু আজি প্ৰথমবাৰৰ কাৰণে বেৰ লেপিব লৈছোঁ। কাৰণ মাৰো অকণমান গাটো বেয়া, ভাবিলোঁ মই নিজেই মুচোঁ। কাৰণ মোৰ ৰুমৰ বেগকেইখন অকণমান বেয়া হৈছে। দুখীয়া মানুহ ৱাল নাইকিয়া মানুহ কিনো কৰিব আৰু সেয়া কথামতেই কাম। আজি দেওবাৰ আছিল, সেইবাবে ভাবিলোঁ কৰি দিওঁ আৰু প্লিজ এইবোৰ ভিডিঅ' দিছোঁ বুলি যাতে মোক কোনেও বেয়া নাপায় আৰু দেই। মানে মোৰ কি ঘটি থাকে, কি কৰি থাকোঁ, এইবোৰে মোৰ বেলেগ দেখাবলগীয়া নাই বা মই বেলেগ নেদেখুৱাওঁ আৰু সঁচাটোকে দেখুৱাওঁ। সেয়া আৰু ইগন'ৰ কৰিব মোৰ ড্ৰেছটো, কাৰণ মই কাম কৰি আছোঁ কাৰণে সেনেকৈ লৈছোঁ তলৰ কাপোৰখিনি লেতেৰা নহওক বুলি। সেয়াই আৰু বেলেগ একো নাই। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আছে, ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া চাগে ময়ো অকণমান আগবাঢ়িব পাৰিম।